আজি একেবাৰে ৰাতিপুৱাই সোনকালৰ পৰা পাকঘৰত সোমাইছোঁ যিহেতু আলহী আহিম বুলি ক'লে আলহী আকৌ এজন হওক বা দুজনে হওক মানে কামটো সমানেই হয় নহয় জানো গতিকে মানে সেই সোনকালে মানে 9টা চাৰে 9টাত যিহেতু আলহী আহি পাম বুলি ক'লে মানুহজনৰ লগৰ এজন আহিব গতিকে মানে সোনকালে ৰান্ধিবলগীয়া হৈছে ময়ো ল'ৰাক স্কুল পঠিয়াই মেলি একদম পাকঘৰত আহি গ'লোঁ মোৰ আকৌ চচপেনটো ইগন'ৰ কৰিব দেই আপোনালোকে যিহেতু মানে কেতিয়াবা খৰি জুইত দিয়া হয় গতিকে ক'লা হৈ গৈছেগৈ আৰু ৰাতিপুৱা চাহ একাপ নাখালে মানে মোৰ দিনটো কিবা আধৰুৱা আধৰুৱা লাগে গতিকে মানে চাহ একাপ লাগে ইফালে মাছ চাছ ফ্ৰাই কৰি মেলি ৰেডি ইফালে বোলো মায়ে ময়ো চাহ একাপ খাই লওঁ আৰু চাহ মানে মায়ো ৰৈ আছে চাহ খাম বুলি যে মোৰ লগত খাই খাই মানে মাৰো এটা অভ্যাস হৈ গ'ল যে এইটো টাইমত চাহ একাপ লাগেই মানে গতিকে আৰু সোনকালে যিহেতু পাকঘৰত আহিলোঁ ৰাতিপুৱা চাহ খোৱা নহ'ল গতিকে এতিয়া খাই লৈছোঁ ইফালে কামো চলি আছে ৰন্ধা বঢ়া কৰি আছোঁ মাছ মাংস ৰান্ধি আছোঁ দাইলো বনাই আছোঁ ইফালে ৰন্ধা বঢ়া হৈ গ'ল ইফালে মাংস বনালোঁ মাছৰ টেঙা বনালোঁ দাইল বনালোঁ আৰু পাপৰ একদম চিম্পুলকৈ যিহেতু ৰাতিপুৱা সময় বহুত বেছি খাবও নোৱাৰি সকলোৱে নহয় জানো একেইহে আৰু আমি মানুহ ইফালে চাহৰ কাৰণে মালপোৱা বনাইছিলোঁ এফালে এনেকৈয়ে আৰু